নমস্কাৰ, মই শ্ৰী তপন শইকীয়াই আপোনালোকক এটি ভাল খবৰ দিবলৈ গৈ আছোঁ। নিকৰিঘাট যুৱ মঞ্চই 23, 24, 25, 26 নৱেম্বৰ তাৰিখে আমাক সুদৰ্শন থিয়েটাৰ পৰিয়ালবৰ্গক নিমন্ত্ৰণ কৰিছে নাট প্ৰদৰ্শনৰ বাবে। আমি 3খন ভিন্ন ৰুচিৰ নাট আপোনালোকৰ মাজলৈ লৈ গৈ আছোঁ। চম্পক শৰ্মাদেৱৰ ৰচিত চিনাকি মানুহৰ অচিনাকি মন আৰু ক্ষিতিশ বৰাদেৱৰ মায়া আৰু তপন শইকীয়াদেৱৰ এজাক ধুমুহাৰ শেষত তিনিওখন নাটকতে আপোনালোকে 3টা ৰস উপভোগ কৰিবলৈ পাব। আশা কৰিছোঁ এই তিনিওটি নিশাতে আপোনালোকে যেন আমাক মৰম, চেনেহ আৰু আশীৰ্বাদ দিয়ে। আপোনালোকক লগ পাম। আশা কৰিছোঁ সদল বলে আমাৰ নাট উপভোগ কৰিবলৈ যেন আপোনালোক আহে। মনত ৰাখিব, নিকৰিঘাট যুৱ মঞ্চই নিমন্ত্ৰণ কৰিছে। তাৰিখ 23, 24, 25, 26 নৱেম্বৰ। লগ পাম। ধন্যবাদ।